সন্ধিয়া হৈছে 6টা বাজিলে। মুগা পকা মুগা নামিব হৈছে গছৰ পৰা, তাকে ধৰিবলৈ আহিছোঁ। বৰষুণো দি আছে, পকা মুগা নামিছে। এয়া এতিয়া ৰাতি আন্ধাৰ হ'ল, 6:30 হৈছে। ধুনীয়া এনেধৰণে পকা মুগা নামি আহে। চিলকোৱাম, ইংলিছত চিলকোৱাম বুলি কোৱা হয়। এয়া এনেধৰণে মুগা পকে গছৰ পৰা নামি আহে। আহি আছে। এনেধৰণে পকা মুগা নামি আহে। গছৰ ওপৰৰ নামি আহিছে। ৰাতি আন্ধাৰ হৈছে, এনেধৰণে নামি আহে। ধৰকে যা। এই ধৰণে মুগা নামি আহে। কিনিয়া বৰষুণ দি আছে, বৰষুণ দিলেও পকা মুগা নামি আহে। বৰষুণো নেমানে। এই চাওক নামি আহিছে, বৰষুণ দি আছে, পানী হৈ আছে। এনেধৰণে সন্ধিয়া হোৱাৰ লগে লগে নামি আহে। মুগা পকিলে এনেধৰণেই নামে। এই কেঞ্জেলুকা নুচুবি, অকল মুগাটো চু। এনেধৰণে আনি মুগাখিনি জালিত দিলোঁ। জালি মুগা এতিয়া ডাং জালি বুলি কৈ ডাং জালিত দিয়া হৈছে। এনেধৰণে মুগা এতিয়া ইয়াত উঠি বাঁহ সাজিব। এনেধৰণে ৰাতিহে দিয়া হয়, সেইখিনি চাবলগীয়া হয়। এনেধৰণে বাঁহ সাজে।